নমস্কাৰ সকলোকে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই ব্ৰইলাৰ মাংসৰ এটা সহজ আৰু টেষ্টি ৰেচিপি লৈ আহিছো। ব্ৰইলাৰ মাংসৰ বইল ৰেচিপি এটা মই আগতেও আগবঢ়াইছিলো, কিন্তু আজি ব্ৰইলাৰ মাংসখিনি বইল কৰি বনোৱা নাই। আজি এটা বেলেগ পদ্ধতিত বনাইছো। আহকচোন চাও কেনেকৈনো বনালো। প্ৰথমতে এয়া মাংসখিনি ভালদৰে ধুই লৈছো। মাংসখিনি ভালদৰে ধুই ইয়াৰ পৰা পানীখিনি সম্পূৰ্ণৰূপে টুকি পেলাব লাগিব দেই। পানীখিনি থাকি যাবলৈ দিব নালাগে। এতিয়া মাংসখিনিৰ ওপৰত কেঁচা মিঠাতেল, হালধি, নিমখ আৰু অকণমান মিট মছলা দি লৈছো আৰু 2 চামুচ দৈ, মই ঘৰতে বনোৱা দৈ দিছো। দৈ দি ভালদৰে এইখিনি মেৰিনেট কৰি লম। এইখিনি এতিয়া ভালদৰে সানি প্ৰায় আধা ঘণ্টা মানৰ কাৰণে ঢাকি ৰাখি থৈ দিম। পিঁয়াজ, নহৰু, আদাখিনি এনেদৰে গোটাই লৈছো। এই গোটেইখিনি এতিয়া এটা মিক্সাৰ জাৰত মই পিচি ল'ম। প্ৰথমতে পিঁয়াজখিনি পিচি লৈছো, তাৰ পিছতে আদা নহৰুখিনি দি দিছো আৰু 4টামান খুদ জলকীয়া দিছো। জলকীয়াকেইটা দেখি নাহাঁহিব দেই, সৰু যদিও এইকেইটা বেলেগ জ্বলা, কিন্তু 4টা দিলেই হৈ যায়। এতিয়া এফালে এখন কেৰাহী গৰম হ'বলৈ দিলো গেছৰ ওপৰত তুলি দি, আৰু তাতে মিঠাতেল দি দিলো জোখমতে। এতিয়া ইয়াতে মই আলুকিপিচ প্ৰথমতে ফ্ৰাই কৰি ল'ম। হাফ ফ্ৰাই কৰিম, একেবাৰে সিজাই নেপেলাওঁ। এইখিনি এনেদৰে এতিয়া লৰাই হাফ ফ্ৰাই হোৱালৈকে এনেদৰে ফ্ৰাই কৰি থাকিম। এইখিনি এতিয়া তেলৰ পৰা এনেদৰে টুকি টুকি কাঢ়ি থ'ম আৰু সেইখিনি তেলতে এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি ফ্ৰাই কৰি ল'ম। মাংসখিনি মই সম্পূৰ্ণৰূপে ইয়াতে ভাজি ল'ম দেই, সম্পূৰ্ণকৈ সিজি লোৱাকৈ। সেইখিনি সম্পূৰ্ণকৈ যেতিয়া সিজিব তাৰপিছতহে এইখিনি কাঢ়ি ল'ম আকৌ। ৰেচিপিটো বনাওঁতে মই মছলা ব্যৱহাৰ একেবাৰে কমকৈ কৰিছোঁ। অকণমান মিট মছলা দিছোঁ জাষ্ট। বাকী পিঁয়াজ আৰু আদা নহৰুখিনি অলপ সৰহকৈ লৈছোঁ। এয়া মাংসখিনিও প্ৰায় সিজিয়ে গৈছেগৈ আৰু এইখিনি আৰু অলপ সময় এনেদৰে লৰাই ভাজি থাকিলে আৰু হৈয়ে যাব। এতিয়া এইখিনি সিজি গ'ল। এইখিনি এনেদৰে মই তেলৰ পৰা কাঢ়ি থৈ ল'ম এক্সট্ৰাকৈ। এতিয়া এই মাংস ফ্ৰাই কৰা তেলখিনিতে মই 2টা শুকান জলকীয়া প্ৰথমতে দি লৈছোঁ। এতিয়া ইয়াতে পিচি লোৱা পিঁয়াজখিনি দি দিম। এইখিনি অলপ সময় এনেদৰে লৰাই ভাজি থাকিম। অকণমান হালধিও এতিয়া ইয়াৰ ওপৰতে দি দিম। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছতে ইয়াৰ ওপৰতে মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। এইখিনি এতিয়া অলপ সময় এনেদৰে লৰাই ভাজি থাকিম। এতিয়া ইয়াৰ ওপৰতে ফ্ৰাই কৰি থোৱা মাংসখিনি দি দিছোঁ। আৰু লগতে আগতে হাফ ফ্ৰাই কৰি থোৱা আলুখিনিও এনেদৰে দি দিছোঁ। এতিয়া মাংস আৰু আলুখিনি লৰাই এনেদৰে ভাজি থাকিম। অকণমান পানী দি দিম ইয়াৰ ওপৰতে। এতিয়া বহুত বেছি পানী নিদিওঁ, যিহেতু মই জুলীয়া নকৰোঁ। আলুখিনি যিহেতু হাফ ফ্ৰাই কৰি থৈছিলোঁ, আলুখিনি যেতিয়া সম্পূৰ্ণৰূপে সিজি যাব আৰু তেতিয়াই মাংসখিনি ৰেডি হৈ যাব। ফাইনেলি মাংসখিনি হৈ গ'ল। মাংসখিনি দেখিবলৈ ইমান ধুনীয়া লাগিছে, লগতে ইয়াৰ পৰা ইমান ধুনীয়া গোন্ধ এটা ওলাইছে। খাবলৈও বহুত টেষ্টি হৈছিল। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন, বহুত টেষ্টি হয়। ইমানলৈকে যি মোৰ ভিডিঅ'টো চালে আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট কৰিব, লগতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই।